হাই ফ্ৰেণ্ডছ, আমি এতিয়া চাপৰমুখ ষ্টেচনত আছোঁ। এয়া ৰেল জংচন আৰু আমি যাম কলিকতালৈ। কলিকতা যোৱা ফাইনেল হৈ গ'ল। আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে ভালে ভালে খেলখন কৰি আহিব পাৰোঁ। এয়া আমাৰ মা পিছতে আহিছে আৰু এয়া চাওক কিমান ধুনীয়া ৰেলখন আৰু ইফালে ঢেৰ কিবা কিবি আছে দেখাই দিছোঁ। গুৱাহাটী যাম এতিয়া। শিলঘাট ট্ৰেইনত যাম। আমি ইয়াৰ পৰা মা আৰু মই যাম। পাপাই ইয়াত থ'বলৈ আহিছিলে আৰু আমাৰ ইয়াত বেগ ইমান সোপা বেগ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পিছত আপোনালোকক মই কৰাখিনি দেখাব পাৰিলে দেখাম দেই।